চাওক বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ এইসকল শিল্পীক অসমৰ জনতাই হৃদয়ত স্থান দিছে, হৃদয়ত থাপনা পাতি তেওঁলোকৰ প্ৰতিমা সাজিছে। তেওঁলোকক ভাল পাবৰ কাৰণে কোনো বিশেষ ৰাজনৈতিক আদৰ্শৰে দীক্ষিত বা উদ্বুদ্ধ হোৱাৰ কোনো প্ৰয়োজন নাই আৰু সেইটো কোনোবাই ক'বলৈ বিচাৰিলেও অসমৰ মানুহে মানি চলিব নালাগে। দ্বিতীয় কথা, জুবিন গাৰ্গৰ ছবি দেৱালৰ পৰা মুচি জুবিন গাৰ্গক মানুহৰ অন্তৰৰ পৰা আঁতৰাব নোৱাৰে নহয়। এতিয়া মাত ফুটা শিশুৱেও অসমত মায়াবিনী গাবলৈ আৰম্ভ কৰিছে। অৰ্থাৎ জুবিন গাৰ্গক অসমৰ মানুহে অন্তৰত ঘৰ দিছে, আৰাধ্যৰ ৰূপ লৈছে। জুবিন গাৰ্গৰ ফটো দেৱালৰ পৰা মুচি দিব পাৰিব, জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি কোনোবাই ইচ্ছা কৰিলে ভাঙি দিব পাৰিব, কিন্তু হৃদয়ৰ থাপনাখনৰ পৰা জুবিন গাৰ্গক কেনেকৈ আঁতৰাব? জুবিন গাৰ্গৰ সৈতে এই ধৰণৰ হেতালি খেলি থাকিলে তেওঁক অপমান কৰা নহয়, বৰঞ্চ অসমীয়া মানুহৰ মনত তেওঁৰ প্ৰতি মৰম, তেওঁৰ প্ৰতি সন্মান 10 গুণ বাঢ়ি যায়। আৰু এই কথাটোৱে প্ৰমাণ হয় যে জীৱিত জুবিন গাৰ্গ এছামৰ কাৰণে যেনেকৈ সংশয়ৰ কাৰণ আছিল, মৃত্যুৰ পাছতো জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হৈ যোৱাৰ পাছতো তেখেতৰ সত্তাটোৱে যে বহুতক আমনি কৰি আছে, সেই কথাটোৱে আমাক আমোদ দিয়ে।